হাই গাইজ, আকৌ এটা নতুন ভিডিঅ' লৈ আহি গ'লোঁ আপোনালোকৰ মাজলৈ। আৰু আজি দুপৰীয়া ভাতকেইটা খাই লোৱাৰ পাছতে আহি গ'লোঁ পাকঘৰলৈ বুলি। আৰু এইফালে চাওক ক্ষীৰ বনি আছে, মই বনোৱা নাই পিছে দেই, আম্মাই বনাই আছে। আৰু মই বনাবলৈ কি কি যোগাৰ কৰিছোঁ এবাৰ দেখাই দিছোঁ ৰ'ব। এইফালে চিকেন আৰু পোলাও কাৰণে চাউল আৰু পিঁয়াজ আলু কাটি লৈছোঁ। আৰু এয়া আম্মাই বনোৱা ক্ষীৰখিনি মই অকণমান চাই দিছোঁ আৰু গোন্ধটো যে কেনেকুৱা মজা আহিছে ক'লোঁ নহয়। তাৰ পাছত এয়া মই পিঁয়াজ ভাজি আছোঁ চিকেনখিনি বনাবৰ বাবে। আৰু এয়া চিকেনখিনি পাতি দিয়াৰ পাছত তাৰ ওপৰত আলু কেইডোখৰ দি লগতে সিজিবৰ বাবে পানী দি মই ঢাকনাখন মাৰি দিলোঁ। এইফালে আকৌ মই পিঁয়াজ ভাজিছোঁ পোলাও বনাবৰ বাবে। আৰু এয়া চাওক চাউলখিনি ভালদৰে ভাজি লৈছোঁ। তাৰ পাছত আকৌ এইফালে হাজবেণ্ডে কিবা কিবি অকণমান বজাৰ কৰি আনি দিছে, কল্ড ড্ৰিংকছ কিবা কিবি এনেকৈ। তাৰ পাছত আকৌ এইফালে মই অকণমান চিকেন লৈছোঁ, চিকেনৰ পেষ্ট এটা বনাই ল'লোঁ। আৰু এইখিনি আমি আচলতে গুপ্তা বুলিয়ে কওঁ, কিন্তু এইখিনিৰ নামটো হৈছে চচেজ। এইফালে আমাৰ চিকেন তৰকাৰী একদম ৰেডি হৈ গ'ল। আৰু তৰকাৰীখিনি নমাই মই এইফালে ৰ'ষ্ট অকণমান পাতি দিছোঁ। তাৰ পাছত আকৌ মই চচেজখিনি গ্ৰেভিত দিবৰ বাবে এয়া চীজ আৰু অকণমান মই দৈ দি গ্ৰেভিখিনি বনাই লৈছোঁ। তাৰ ওপৰত চচেজখিনি দি দিছোঁ। আৰু আজি গধূলি যিহেতু আমাৰ ঘৰলৈ অতিথি আহি আছে, সেইবাবে এই খানাখিনি বনাই থকা হৈছে। অতিথিনো কোন আহিব অলপ সময়ৰ পাছতে আপোনালোকে নিশ্চয় গম পাব। আৰু এইফালে চাওক একদম চচেজ গ্ৰেভি ৰেডি হৈ গ'ল। তাৰ পাছত আকৌ মই ডিম কেইটামান লৈ বইল কৰি ল'লোঁ। আৰু বইল কৰি লগতে মই ফ্ৰাইও কৰি লৈছোঁ দেই। এইফালে আকৌ মোৰ নিজৰ অৱস্থাটো অকণমান দেখাই দিছোঁ দেই আপোনালোকক। তাৰ পাছত আকৌ মই বনাই থোৱা পোলাওখিনি আজৰি কৰি লৈছোঁ। তাতে আকৌ মই পোলাও পাতিবৰ বাবে আৰু একেবাৰে শেষত ভাজিছোঁ পাপৰ কেইখনমান। এইফালে চাওঁ সকলোবোৰ খানা মোৰ একদম ৰেডি হৈ গ'ল। আৰু মই যে কৈছিলোঁ আম্মাই ক্ষীৰ বনাইছে বুলি, সৰু সৰু ল'ৰা ছোৱালী কেইটামানক ক্ষীৰ অকণমান খুৱাই দিছে। আৰু এইফালে একদম অতিথি আহি পাই গ'লহি যিহেতু, আৰু এয়া অতিথিৰ কাৰণে মই কল্ড ড্ৰিংকছ লৈ গৈছোঁ আগফালে দিবৰ বাবে। অতিথিসকলক চিনাকি কৰাই দিছোঁ ৰ'ব। মোৰ হাজবেণ্ডৰ লগত একেলগে কৰ্মকৰ্তা তেওঁলোকে আহিছিলে, যিহেতু আমাৰ এনিভাৰ্চাৰীত তেওঁলোকক মতা নহৈছিলে, সেইবাবে লেটকৈ মতা হ'ল। আৰু এইফালে চাওক গিফ্টটো পালোঁ মই এটা এটাকৈ। আৰু এটা কথা কওঁ, গিফ্ট পালে কাৰ কাৰ ভাল লাগে জনাবচোন, মোৰো বহুত বেছি ভাল লাগে। আৰু এয়া সকলোবোৰ অতিথি আহি গ'ল যিহেতু, তাৰ পাছত আকৌ মই খানাবোৰ উলিয়াই দিলোঁ টেবুলত। আৰু কি কি বনালোঁ যিহেতু গম পালেই, আৰু খানাবোৰ কেনেকুৱা পাইছে জনাবচোন কমেণ্ট এটা কৰি। তাৰ পাছত সকলোৱে ভাত খাবলৈ বুলি বহাৰ পাছত মই সকলোৰে পাতে পাতে খানাবোৰ ধুনীয়াকৈ বাঢ়ি দিছোঁ, চাব পাৰে। আৰু এয়া চাওকচোন সকলোৱে ধুনীয়াকৈ খাই ল'লে। আৰু সকলোকে খুৱাই কৰি লোৱাৰ পাছত এতিয়া মই নিজে বহিছোঁ দেই খাবৰ কাৰণে। আৰু খানাবোৰ সঁচাই নিজে বনাইছোঁ বুলি কোৱা নাই, খাবলৈ কিন্তু খুব ভাল হৈছিলে। আৰু মই পোৱা গিফ্টকেইটা খুলি দেখাওঁ আকৌ ৰ'ব। এইকেইটা চাওকচোন কেনেকুৱা লাগিছে আপোনালোকৰ জনাব। মোৰ যে বিৰাট বেছি ভাল লাগিছে আটাইকেইটা গিফ্ট। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।